একদম গোটেই অৱস্থা বেয়া হৈ আছে। এয়া চাওক, গোটেই ৰাস্তাটো বোকা হৈ আছে দেখোন। হেল্ল' এভৰিৱান, দিছ ইজ পাপু সোণোৱাল। মই পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকক এটা নতুন ভিডিঅ'লৈ। আৰু গাইজ, এইকেইদিন পূৰা বৰষুণ চৰষুণ দি আছে এইফালে, ভালকৈ ভিডিঅ' বনাবই পৰা নাই। তাৰপিছত আজি অকণমান ৰখিছে বৰষুণটো, সেইকাৰণে বনাওঁ বুলি ভাবিছোঁ ভিডিঅ'। আৰু মই এতিয়া আছোঁ ঘৰৰ পিছফালে, মানে ঘৰৰ পিছফালে আমাৰ সৰু এখন বাৰী আছে, বৰষুণে চব আদায় কৰি দিলে মানে, এয়া চাওক। আৰু ইয়াত এয়া হৈছে বন্ধাকবিবিলাক উঠিছে বাৰু। আৰু এইফালে আছে কি টেঙা বোলে, এইটো টেঙা লতা হয়। আৰু গাইজ, সঁচাকৈ কৈছোঁ, এইকেইদিন বৰষুণটো বহুত বেয়াকৈ দি আছে এইফালে। কালি ৰাতিও পূৰা ডাঙৰকৈ বৰষুণ। আৰু আমাৰ এইফালে ওচৰৰ অৰুণাচলত কালি শিল বৰষুণ পৰিছে, একদম পূৰা ৰাস্তা বগা বগা হৈ আছিলে। আপোনালোকে দেখিবলৈ পাইছেই চাগে ছ'চিয়েল মিডিয়াত বা নিউজত হ'লেও য'ত হ'লেও। কি হ'ব জানো। আৰু গাইজ, আপোনালোকে ইয়াৰ আগৰ ভিডিঅ'টো দেখিবলৈ পাইছিলে, আমি ক্ৰিকেট মেটচ খেলি আছিলোঁ। সেইদিনাখন হাৰিলোঁ বাৰু, তেনেহ'লেও আৰু এটা চান্স আছে আমাৰ। আজি আৰু এখন মেটচ আছে, সেইখন খেলিবনে, খেল হ'বনে নহ'ব এতিয়া বতৰটোহে ক'ব। আৰু তাকে ৰখি আছোঁ, এতিয়া ল'ৰাবিলাক কেতিয়া আহে, কি কৰে, খেলটো হ'বনে নহয় তাকে চাই আছোঁ। A few moments later. গাইজ, খেলখন হ'ব আমাৰ আজি। আৰু এইফালে চাওক, ফিল্ড পূৰা একদম পানী হৈ আছে। বেটিং কৰে নে বলিং কৰে চাব লাগিব, এতিয়ালৈকে গম পোৱা নাই, টৰ্চ কৰা নাই। আপোনালোকে চাই থাকিব এণ্ডলৈকে। 1 hour later. গাইজ, মাজত ক'ৰবাত গুচি গৈছিলোঁ, সেইকাৰণে খেলটো অলৰেডি এতিয়া ষ্টাৰ্ট হৈ গ'ল। আৰু এটা মেচ গুচি গ'ল, 71 টাৰ্গেট দিছে। আৰু এতিয়া আমাৰ বেটিং হৈ আছে। আমাৰ অপনেণ্ট টিমটোৱে মানে 10 অভাৰত 71 ৰান টাৰ্গেট দিছিলে। এইটো হৈছে আমাৰ টিম মেম্বাৰবিলাক। আমাৰ মেইন বেটছমেনটো আউট হৈ গ'ল, এতিয়া খেলটো অলপ ডাউট হৈ গৈছে জিকাটো। 24 hours later. যোৱাকালি গাইজ ভিডিঅ'টো এণ্ড কৰিব নোৱাৰিলোঁ, ঘৰত মায়ে মাতিলে, কিবা এটা কাৰণত গুচি আহিবলগীয়া হ'ল। আৰু কালিৰ খেলখন আমি পুনৰ আকৌ হাৰি থাকিলোঁ মানে মানে কি হ'ল, প্ৰথম 5 অভাৰটো ঠিকেই গৈ আছিলে ৰান ৰেট, 71 টাৰ্গেট দিছিলেতো আমাৰ যোনটো অপনেণ্ট টিম আছিলে মানে। তাৰপিছত 5 অভাৰলৈকে ঠিকেই ৰান ৰেট ঠিকেই গৈ আছিলে, অলম'ষ্ট 40 ৰানমান হৈ গৈছিলে, 40-45 ৰানমান হৈছিলে। আৰু তাৰপিছত আকৌ মানে বাকী 5 অভাৰটোত খেলটো অলপ বেয়া হৈ গ'ল। আৰু কি কৰিবা, আৰু উপায় নাই। বেয়া লাগিছে বুলি কৈছে আৰু আমাৰ টিমটো, মোৰো বেয়া লাগিছে, যিহেতু নিজৰ টিম এটা খেলিছিলে, তাত নিজৰ মানুহবিলাক খেলিছিলে। যি কি নহওক, খেলত হাৰা জিকাটো থাকিবই, আৰু একো নাই, আকৌ নেক্সট ট্ৰাই কৰিম আমি ভালছে খেলিবলৈ। আৰু এতিয়া সময় আজি অলপ দেৰিয়ে হ'ল, মানে ভিডিঅ' ষ্টাৰ্ট কৰাটো 12টামান বাজিলে। আৰু এতিয়া আকৌ পুনৰ যাব লাগিব, মানে হোম ডেলিভাৰী দিব যাব লাগিব, যিহেতু মাৰ কোম্পেনীটোৰ কেইটামান বস্তু দি থৈ আহিব লাগে মানুহে ঘৰত। তো এতিয়া মই তাৰলৈকে যাওঁ। ফালে স্কুটিখন চাওক, পূৰা একদম লেতেৰা হৈ আছে, পূৰা আকৌ ধুবই লাগিব ইমান। আৰু এইকেইদিন বৰষুণ দিয়াৰ কাৰণে অলপ বৰষুণত চলাই দিলোঁ, একদম গোটেই অৱস্থা বেয়া হৈ আছে। এয়া চাওক, বস্তুকেইটা মই দি আহিলোঁ। এতিয়া আকৌ পুনৰ মানে কি হ'ল, ফোন আহিছিলে, মানে ফোন কৰিছিলে কি আমাৰ যোনটো কালিৰ টিম আছিলে, আকৌ এটা খেল আছে বোলে, এটা ফ্ৰেণ্ডলি মেচ আছে বোলে। আজিৰটো টুৰ্ণামেণ্ট নহয় বাৰু, তো এতিয়া তাৰলৈকে যাওঁ, ওচৰৰে গাঁও এখনত মানে তৰাজানত। বা গোটেই ৰাস্তাটো বোকা হৈ আছে দেখোন। টিমকেইটা উপস্থিত ইয়াত, মোৰ দেৰিয়ে হ'ল আহি পোৱা। গাইজ, গধূলি হৈ গ'ল, এতিয়া মানে ফাৰ্ষ্ট ব্লগ কেনেকৈ বনাব আপোনালোকক দেখুৱাম মই। আমাৰ এজন নতুন ব্লগাৰ আছে। এইটোৱেতো কৈ আছিলোঁ মই। Hi guys, I'm Hitch. welcome to my channel Hitch TV. আৰু এইফালে চাব, ফাৰ্ষ্ট ব্লগ কেনেকৈ বনাই দেখুৱাই আছে সিহঁতে। কৰ আৰে এনেকৈ আমিও এনেকৈ ষ্টাৰ্ট কৰিছিলোঁ। Hi guys, I'm Hitch. Welcome to my channel Hitch TV. এইটো কৈ লওঁ। This is my first vlog. ইংলিছত নালাগে। আপোনালোকক মোৰ প্ৰথম ব্লগলৈ স্বাগতম কৰিছোঁ। ভিডিঅ'টো আৰম্ভ কৰোঁ, ইমান দূৰলৈ কৈ দিবি আৰু বাছ। Hi guys, I'm Hitch Dole. Welcome to my channel Hitch TV.
মোৰ প্ৰথম ব্লগলৈ মই আপোনালোকক স্বাগতম জনাইছোঁ বাছ ইমানে কৈ পজ কৰি দিম না তাই আকৌ এডিট হ'ব না ভাই গুচি দে প্লে কৰি দিওঁ ৰেডি Hi guys, welcome. না হাই গাইজ মাই নেম ইজ হিটছ ৱেলকাম টু মাই চেনেল হিটছ টিভি ৰেডি একদম 1 2 3 গো Hi guys, my name is Hits. Welcome to my channel Hits TV. বঢ়িয়া এতিয়া বহুত আছে এতিয়া আকৌ কি কবি জানো নাই এই কি কৈছে লেখ ভাই মোৰ ফাৰ্ষ্ট ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ নেকি কলোতো সেইটো কোৱা নাই হিটছ টিভিলৈ কৈছ কি ক'ল নিজে পাহৰি গ'ল এইটো তহঁতৰ এনেকৈ নহয় ইয়াত ধৰে চ' গাইজ মোৰ দিনকেইটা এনেকৈ পাৰ হৈ আছে আৰু এইখিনি অলপ ব্যস্ততাৰ মাজত আছোঁ সেইকাৰণে ৰেগুলাৰ ভিডিঅ' দিব পৰা নাই আৰু মই যিমান পাৰোঁ চেষ্টা কৰি আছোঁ ৰেগুলাৰ ভিডিঅ' দিবলৈ আৰু আজিৰ ভিডিঅ'ত ইমানেই আছিলে যদিহে মোৰ ভিডিঅ'টো আপোনালোকে চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব